এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ ৰেখা কি যে অপূৰ্ব সত্য এই কথাষাৰ আজি অসমতে হওক বা বিশ্বৰ যিকোনো দেশতেই হওক বহাগ বিহু হৈছে প্ৰতিজন অসমীয়াৰ পৰিচয় প্ৰতিজন অসমীয়াৰ অভিমান আজি অসমৰ পৰা 10,500 কিলোমিটাৰ দূৰত লণ্ডনবাসী অসমীয়াসকলে বহাগ বিহু উদযাপন উপলক্ষে একগোট হৈছেহি উল্লেখযোগ্য যে এই অনুষ্ঠানটি আজি 26তম বছৰ ধৰি দিছেহি আহকচোন আপোনালোক সকলোকে ইয়াৰ এক অনুভৱ দিওঁ আজি আমাৰ লগত দুজনী কণমানি শিল্পী আছে ৰিম আৰু কুহি তেওঁলোকে আজি এই অনুষ্ঠানত নৃত্য পৰিবেশন কৰিব আহকচোন তেওঁলোকৰ বা দুৱাষাৰ শুনো তেওঁলোকে কি নৃত্য পৰিবেশন কৰিবলৈ গৈ আছে কুহি ৰিম তোমালোকে আজি কি কি নৃত্য নাচিবলৈ গৈ আছে আজিৰ এই অনুষ্ঠানত ঝুমুৰ নাচিবা বিৰাট ধুনীয়া ঝুমুৰ ক'ত নাচে জানানে বিৰাট ধুনীয়া আৰু ৰিম কি কেনেকৈ প্ৰিপেয়াৰ কৰিছা এই নাচটোৰ কাৰণে আজি আমি প্ৰেক্টিছ কৰি আছো বহুত দিন প্ৰেক্টিছ কৰিছা আৰু কেনেকুৱা লাগিছে বিহুত নাচিবলৈ পাই পেলাই ভাল লাগিছে থেংক ইউ ভেৰি মাছ অল দ্য বেষ্ট শুভেচ্ছা থাকিল দেই থেংক ইউ আমাৰ লগত লণ্ডন বিহু কমিটিৰ সভাপতি শ্ৰীযুতা গীতা বৰুৱা আছে বহু বছৰৰ পৰা লণ্ডনত বাস কৰি আহিছে তথা এই বিহুখন আয়োজন কৰাত বহু দায়িত্ব তেখেতে লৈ আহিছে তেখেতৰ পৰা দুআষাৰ শুনো গীতামাহী লণ্ডন বিহু কমিটিয়ে সকলো অসমীয়াক একগোট কৰি পেলাই বিহু উৎসৱটো উদযাপন কৰাত বহুত অৰিহণা যোগাই আহিছে আপুনি অসমৰ ৰাইজৰ বাবে কি ক'ব বিচাৰে প্ৰথমতে সদৌ অসমীয়া ৰাইজলৈ মোৰ বিহুবৰীয়া প্ৰীতি সম্ভাষণ আৰু শুভেচ্ছা জনালোঁ এই বিহুখন ইংলেণ্ডৰ আমি বহু কালৰ পৰা কৰি আছোঁ আজি 26 বছৰ পুৰা হ'ল আৰু সৰুতে যিবোৰ ল'ৰা ছোৱালীয়ে কেঁচুৱা অৱস্থাৰ পৰাই এই বিহুৰ খবৰবোৰ পাইছিলে আৰু আনন্দ উপভোগ কৰিছিলে আজি আমি ইয়াত আছোঁ যদিও আমাৰ মন আমাৰ সংস্কৃতি সকলোবোৰ অসমীয়াই হৈ আছে আৰু আমাৰ ল'ৰা ছোৱালীবোৰে যেন সদায় অসমীয়া কালচাৰটো আৰু সংস্কৃতিটো কলা সংস্কৃতিটো লৈ ফুৰে আৰু অসমীয়া বিহুখন ভালেৰে কৰি লৈ যায় এই মোৰ কামনা ধন্যবাদ গীতামাহী বহুত বহুত ধন্যবাদ আৰু আমি আশাও ৰাখিছোঁ যে আপোনালোকৰ যোগেদি সকলো অসমীয়াই এনেকৈ বছৰ ধৰি লণ্ডনত বিহু যাতে উদযাপন কৰি যাব পাৰে পল্লৱিতা মানস বৰা 6 বছৰৰ পৰা লণ্ডনত বাস কৰি আছে তেখেতৰ পৰা আভাস লওঁ লণ্ডন বিহুত আহি তেখেতৰ কেনেকুৱা লাগিছে পল্লৱিতা আপোনাৰ খুব ধুনীয়াকৈ সাজি পাৰি আহিছে বিহু বুলি কেনেকুৱা লাগিছে আপোনাৰ বিহুলৈ আহি পেলাই অসমত বিহু চোৱা বহু বছৰ হ'ল
কিন্তু স্মৃতিটো আজিও মানে ধুনীয়া হৈ আছে সেই সৰুকালত বঙাইগাঁও ৰিফাইনেৰী ক্লাবত বিহু চোৱা বিহু পাতা হুঁচৰি ডাঙৰ হন্তে গুৱাহাটীত আহি লতাশিলত বিহু চোৱা বছৰ হ'ল কিন্তু আজিও মই সেই বস্তুটো দেখা পাই আছোঁ লণ্ডনত লণ্ডন বিহুৰ এই অনুষ্ঠানত আমি কেইবা বছৰ ইয়াতে আহিছোঁ আমি যে ঘৰৰ পৰা ইমান দূৰত আছোঁ এই আভাসটো আমাৰ এতিয়ালৈকেও নহয় কাৰণ আমাৰ অসমীয়াখিনি দূৰৰ পৰা আহি পেলাই আজি লণ্ডন বিহুখনত লগ হৈ একেলগে বিহু নাচিছে হুঁচৰি গাইছে লাৰু পিঠা তিলৰ লাৰু তিলৰ পিঠা সবখিনিয়ে খাই আজি আমি বিহু নিজৰ দেশ নিজৰ মানুহখিনি ওচৰতে আছোঁ সেইকাৰণে এই আৰু ঘৰৰ পৰা দূৰত আছোঁ আজিও সেই আশা যে ঘূৰি যাম একদিন কিন্তু নিজৰ বিহুটো এৰি দিয়া নাই বোৱাৰী বাবলি দাস আমাৰ লগত আছে বাবলিৰ পৰা শুনোৱা হওকচোন তেখেতৰ বিহুৰ প্ৰতি যি অনুভৱ অসমৰ পৰা 7 বছৰ আগতে ইয়ালৈ অহাৰ পিছত তাৰ বিষয়ে গম লওঁ বাবলি মই 7 বছৰ আগতে নতুন বোৱাৰী হৈ ইয়াতে আহিছিলোঁ সৰুতে সদায় গুৱাহাটীতে ডাঙৰ হোৱা ছোৱালী আৰু গুৱাহাটীত লতাশিলত বিহু চাইছিলোঁ আইতা ককাহঁতৰ লগত বিহু খাইছিলোঁ বিহুৰ ভোজ খাইছিলোঁ যেতিয়া নতুন বোৱাৰী হৈ আহিলোঁ ইয়াতে চব বস্তু নতুন আছিলে নতুন জেগা নতুন দেশ নতুন মানুহ অলপ ভয়ো লাগিছিলে নতুন আছিলোঁ কাৰণে আৰু সৰু আছিলোঁ আৰু এতিয়া ইয়াতে আহিলোঁ চব নিজৰ মানুহক লগ পালোঁ আমি যদিও লণ্ডনৰ বহুত বেলেগ জেগাৰ পৰা অসমৰ বহুত বেলেগ জেগাৰ পৰা আহিছোঁ কিন্তু বিহু এটা বস্তু যিটো আমাক চবকে একগোট হৈ ৰাখে আৰু আমি আজি এক পৰিয়াল হৈ বেলেগ পৰিয়ালৰ যদিও আমি এক পৰিয়াল হৈ আজি ইয়াতে খুব সুন্দৰে বিহু আমি পালন কৰিছোঁ খুব ভাল লাগিছে আৰু চব আছে তিল পিঠা লাৰু চিৰা দৈ চব মানে চব বস্তুৰে যোগাৰ হৈছে মানে অসমৰ পৰা দূৰত থকা যেন অলপ অনুভৱ হোৱা নাই একেবাৰে অসমৰ পৰা দূৰত থকা যেন একেবাৰে অনুভৱ হোৱা নাই নিজৰ পৰিয়ালক মিছ কৰা হয় কিন্তু তথাপিও আজি লণ্ডনৰ অসমীয়া পৰিয়ালেই নিজৰ হৈ গৈছে আৰু মোৰ লগত এতিয়া আছে মীনাক্ষী বৰুৱা ইয়াতেই তেখেতৰ জন্ম মীনাক্ষীৰ পৰা সুধিব বিচাৰিছোঁ বিহুৰ বিষয়ে তেখেতৰ কি অনুভৱ ইয়াতে মানে বহুত ভাল লাগে কাৰণ চব মানুহবিলাক একেলগে আহে বহুত মানে জেগাৰ পৰা ইউকেৰ পৰা সেইকাৰণে আমি চব মানে এনজয় কৰোঁ নাচোঁ আৰু খাওঁ সেইকাৰণে আৰু ভাল লাগে ৱাণ্ডাৰফুল খুব সুন্দৰ এয়া মীনাক্ষী বৰুৱা ইংলেণ্ডত জন্মগ্ৰহণ কৰিছে ইংলেণ্ডতে ডাঙৰ দীঘল হৈছে কিন্তু আপুনি দেখিবলৈ পাইছে আপোনালোকে যে কি সুন্দৰ অসমীয়া কয় অসমৰ বিষয়ে হয়তো সকলো বস্তুৱেই জানে অসমৰ পৰা দূৰত থাকি অসমক দূৰত ৰাখিব পৰা নাই ধন্যবাদ মীনাক্ষী আমাৰ লগত অসমৰ জোৱাই জেমছ আছে অসমৰ জীয়ৰী নীনাক বিয়া কৰাইছে জেমছৰ পৰা শুনিব বিচাৰিম আমি তেখেতৰ বিহুৰ বিষয়ে কেনেকুৱা ফিলিং চ' জেমছ thanks for talking to us you are the son-in-law of Assam and you have been to Assam for your wedding and you know a lot about the culture so what's your feeling about coming to an environment like this participating in Bihu it's a once in a year event but then you've been there every time I've seen you so what do you have to say about Bihu well I think one of the things since marrying into Nasame's family is just how important culture is for them and events like this are quite hard to put on but they are really important in keeping people from all over the country together and I think it's really good that they look after and embrace their culture and involve so many generations you see kids here and hopefully in 20, 30, 40 years time they'll have their own children and they'll be attending events like this too Wonderful. Thank you so much, James. And then the next time I'll make sure I'll ask Nina to dress you up in a proper Bihu attire as well, so that it will be even more, wonderful for you for us to see you in our traditional attire. Thank you so much for talking to us. অসমীয়া যুৱকৰ কথা শুনিছে
আজি কেইগৰাকীমান বিহু বলীয়া বোৱাৰীক আপোনালোকৰ লগত পৰিচয় কৰি দিব বিচাৰিছোঁ মোৰ লগত আছে আৱন ৰিমলি প্ৰাৰ্থনা ৰূপালী চিনু ইয়াৰ মাজত ৰূপালী বা আৰু প্ৰাৰ্থনা আৰু ৰিমলি আৰু আৱন বহু কিলোমিটাৰ দূৰৰ পৰা আহিছে ইনফেক্ট প্ৰাৰ্থনা আৰু ৰিমলি 700 কিলোমিটাৰ দূৰৰ পৰা লণ্ডন বিহুত অংশগ্ৰহণ কৰিবলৈ আহিছে এডিনবৰত থাকে আৱন আৰু ৰূপালী বা থাকে বাৰ্মিংহামত 360 কিলোমিটাৰ দূৰত এওঁলোকৰ পৰা বুজ লওঁ বিহু মানে কি ইমান বলীয়া তেওঁলোকৰ পৰা বুজ লওঁ বিহু মানে কি তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা প্ৰথমে তোমাৰ পৰা জানিব বিচাৰিম বিহু আই থিংক আমাৰ কাৰণে আমাৰ মেইন উৎসৱ চ' য'তেই নহওক কিয় ৱৰ্ল্ডৰ য'তে অসমীয়া মানুহ থাকে গোট খালেই বিহু এটা হয়েই চ' এভৰি ইয়াৰ লণ্ডনত হয় যেতিয়া আহি পেলাই খুব ভাল লাগে চবকে লগ পাই পেলাই সেইকাৰণে আহোঁ আচলতে ইমান দূৰৰ পৰা কিন্তু প্ৰাৰ্থনা 700 কিলোমিটাৰ দূৰৰ পৰা বিহু বলীয়া বোৱাৰী বুলি যিটো মই কৈছোঁ গতিকে মেক আ ডিফাৰেঞ্চ বিকজ ইণ্ডিয়াত থাকিলেও 700 কিলোমিটাৰ কি 1000 3000 ডাজন্ট মেক আ ডিফাৰেঞ্চ য'তে হয় ত'তে দৌৰিম কথাই নাই ৰিমলি তুমি কি ক'বা বিহু কিয় ইমান বলীয়া তুমিতো বিহু নাচা বিৰাট ধুনীয়া আৰু বিহু কাৰণে মানে কি ক'ব বিচাৰিবা তুমি অসমৰ ৰাইজক মই I cannot agree more than what Mimo just said বিহু আমাৰ একদম it's in our heart আমি গুৱাহাটীত নাথাকো এখন ফৰেন কাণ্ট্ৰিত থাকি পেলাই অসমীয়া মানুহক একেলগে লগ হৈ পেলাই বিহু নাচ গান কৰা পিঠা লাৰু খোৱা it's an amazing experience আৰু it just makes you feel কি ঘৰৰ পৰাই দূৰত it's like home away from home and কেলে আমি নাহিমগে যিমান য'তে নহওক কিয় বিহুৰ কাৰণে we will all get together তেতিয়া আমাৰ পিছৰ জেনেৰেশ্যনেও যাতে বুজি আমাৰ ৰুটছ আমাৰ ভেলিউজ আমাৰ কালচাৰ যাতে এডাপ্ট কৰে সেইটোৱে আমি বিচাৰোঁ so it's very important we all get together and সবকে জনাও যে what বিহু is for us Thank you, Rimli. খুব সুন্দৰ চিনু কিশোৰক দুআষাৰ তেখেতৰ পৰা জানিব বিচাৰিম তেখেতে বহু ধৰণৰ অনুষ্ঠানত দায়িত্ব লয় বিভিন্ন অনুষ্ঠানৰ আয়োজনো কৰে চ' চিনু আপুনি বিহুৰ বিষয়ে দুআষাৰ আপোনাৰ পৰা জানিব বিচাৰিম মই বেলেগৰ বিহু মানে আমি এনেই বলীয়া কিন্তু লণ্ডন বিহুৰ এটা স্পেচিয়েল এটা হেৰি আছে কিয়নো লাইক আমি এনেই অন্য অকেজন আমি নাপাওঁ একেলগে লগ হ'বলৈ আৰু এজ এ অসমীয়া আৰু অসমীয়া কথা পাতি মানুহক লগ পাই নাচি বাগি আৰু ওপৰত চিৰা দৈ খাই আই থিংক ইট কেনট বি বেটাৰ দেন দিছ অকেজন চ' ৰঙালী বিহু হুৰে চ' উই লাভ বহাগ বিহু